আপুনি চাই লওক। আজি কেইটামান কথা ক'বলৈ ভিডিঅ'টো বনাইছোঁ, চাই দিব সকলোকে চাব। সেইদিনাখন যে বনাইছিলোঁ পইচা দি ভিডিঅ'টো, সেইটো ভিডিঅ'ত আপোনালোকে বহুত মৰম দিলে আৰু দুটামানে কমেণ্ট কৰিছে আৰু বনাবলৈ, সেইকাৰণে কৈছোঁ দেখাই দিওঁ আপোনালোককো। যিহেতু কৈছিলোঁৱেই, পইচা যাৰ ওচৰত থাকে সিহঁতি আজিকালি মিটিংবোৰত ডাঙৰ ডাঙৰ মানুহ, ডাঙৰ ডাঙৰ গামোচা পিন্ধিব পাৰে আৰু আমাৰ নিচিনাবোৰে একো নাপায়। আৰু যাৰ ওচৰত পইচা থাকে সিয়ে আজিৰ যুগত ৰজা আৰু সন্মানো পায়। সেইটো কথা অপ্ৰিয় হ'লেও সেইটোৱে সত্য। সিমানখিনিয়ে কথা ক'বলৈ আছিলে। আৰু এতিয়া আহিছোঁ এজেগাত ভাতকেৰেলা নিবলৈ, মাতিছিলে ফোন কৰি। চাওক ধুনীয়া ধুনীয়া ওলাইছে একদম লোকেল ভাতকেৰেলা, দাংবডি আৰু ভাতকেৰেলা ইমানখিনিয়ে। দাংবডি চাওক ভাতকেৰেলা। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে, মোৰ পেজটো ফ'ল' কৰি ল'ব যদি আপুনি নতুনকৈ চাই আছে, আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনিয়ে কথা আছিলে। আহিছোঁ নেক্সট এটা ব্লগত লগ পাম। জয় জুবিন দা, জয় অসম, জয় হিন্দ, বাই।